Hey guys, welcome to my YouTube channel Jit Vlogs. মই এটা ব্লগ লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি ব্লগটো মানে ধামাকা হ'বলৈ যাই আছে মানে। আজি মানে হ'ল দীপাৱলী আৰু আপোনালোকে গমেই পায় থাম্বনেইলত চাই নিশ্চয় গমেই পাইছে আজি হ'ল দীপাৱলী। দীপাৱলী উপলক্ষে আজি আমি কিবা কিবি কৰিম এনেই অলপ আগৰ দৰে ইমান মানে ফূৰ্তি ফাৰ্তা নাই আৰু এবাৰ দেৱালীত কাৰণ এবাৰ আমাৰ মৰমৰ জুবিন দা মানে আমাৰ পৰা নোহোৱা হৈ গৈছে মানে তাৰ বাবে মানে আমি শ্ৰদ্ধাঞ্জলি জনাব লাগিব। তাৰ বাবে আমি চাকি বন্তি জ্বলাব লাগিব আৰু আপোনালোকে সকলোৱে প্ৰাৰ্থনা কৰক যাতে জুবিন দা ন্যায় পায় আৰু জাষ্টিছ ফৰ জুবিন দা বুলি চবে যাতে লিখে এয়াই কামনা কৰিলোঁ। গাইজ এইটো মানে মুটু ভাই আমাৰ ঘৰ মানে কালি ৰাতি আহিছিল মানে আজি আছে এইটো ৰাতিপুৱা শুয়ে আছে এতিয়ালৈকে মানে উঠাই নাই চাওকচোন। চলক মানে ৰাস্তা দেখি আহিলোঁ মানে এয়া পথাৰৰ ভিতৰত চাচোন কি মজা ৰ'দটো মানে গাইজ পূৰা দিছে আজি মানে ৰ'দে ফাটাই দিব মানে পূৰা গাইজ পূৰা ৰ'দ গাইজ ৰ'দৰ কাৰণে মানে চকুৱে মেলিব পৰা নাই আৰু এয়া গাইজ আজি মানে ঘৰতে আছোঁ নহয় সেইবাবে মানে কামত লগাই দিছে মানে এয়া ঝাৰু কৰিব দিছে মানে ঝাৰু কৰি লওঁ ৰ'ব। গাইজ এতিয়া আহিছে মানে আমাৰ বস্তি পিছফালে মানে এয়া এতিয়া মানে টেঙা পাৰিম মানে এয়া টেঙা গছ মানে টেঙা খাব লাগিব না সেইকাৰণে টেঙা পাৰিম এতিয়া টেঙা আহিলে লাগি গৈছে এয়া চাই থাকক আপোনাৰ এতিয়া এনেই ওলাই আহিছোঁ আৰু অলপ চকৰ দেখি এই গাইজ এতিয়া মানে 12টামান বাজিছে পূৰা ৰ'দ দি আছে মানে এইপিনি চাওকচোন পূৰা মানে ৰ'দ চাওকচোন আৰু এতিয়া মানে এয়া আমাৰ তাতে বৌ মানিছে এইবিলাক এতিয়া ৰাতি মানে ফুটাব এতিয়া মানে ভাটিবেলা 5টা বাজিল এতিয়া মানে আমি কলগছ পুলি ৰুই আছিলোঁ অলপ আগতে আহিলোঁ মানে কলগছ পুলি ভাইটিয়ে ৰুই আছে বাৰু এতিয়া চাওকচোন গাইজ এইকেইটা আমাৰ এইকেইটা কিবা কথা পাতি আলোচনা কৰি আছে আজি ৰাতি কি কৰিব দেৱালীত গাইজ পূৰা মানে আমাৰ এয়া কলগছ এডাল পুলি ৰোৱা হ'ল মানে আৰু ইয়াতে শলাবন্তি জ্বলাই দিছে মানে এয়া আমাৰ মানে ভাইটিয়ে ৰুইছে বাৰু মই ইমান কিবা কৰা নাই হ'লেও সিয়ে ৰুইছে বঢ়িয়াকৈ পূৰা ধুনীয়া। হে গাইজ এয়া মানে আমাৰ এতিয়া শলাবন্তি জ্বলোৱা হৈ গৈছে আপোনালোকে চাব পাৰে এয়া ধুনীয়াকৈ মানে শলাবন্তি জ্বলোৱা হৈছে কি ধুনীয়াকৈ সজাইছে চাওক মজা মজা লাগে এতিয়া অলপমান চকু দেখিৰ পৰা আহকচোন ফুৰি কেনে ফুৰি দেখি গৈছে আৰু হিৰকহঁতৰ ঘৰ দেখি যাম হিৰকে কি কৰিছে চাম এনেকৈ আৰু গাইজ এইটো জুমন মানে বম মাৰি আছে ভয় কৰি মানে বহুত
এই গাইছে এইটো মানে থিমান কেনে আজি দেৱালী একদম মজা কিন্তু জুবিন দা নাই বহুত বেয়াও লাগিছে এইয়া চবৰে মানে জুবিন দাৰ কাৰণে বেয়া লাগি আছে এইটো হয় বাৰু এলাৰ্টা মাৰি আছে ইয়া গাইছে এইকেইটা মানে চিংৰা খাব হৈছে মানে এয়া দেৱালীৰ কাৰণে এই মানে ই খুৱাইছে মানে পাৰ্টি দিছে বোলে পাৰ্টি The next day. মানে দীপাৱলীৰ শুভেচ্ছা থাকিল আৰু আজি মানে দীপাৱলীৰ দ্বিতীয়টো নিশা হয় আৰু আমি শলাবন্তি জ্বলালোঁ বাৰু ধুনীয়াকৈ শলা জ্বলালোঁ এনেকৈ জ্বলালোঁ বুট খালোঁ এতিয়া মানে আমি কুৰামূৰ যাম বুলি ভাবিছোঁ মানে আপোনালোকে গমে পায় কুৰামূৰত কি হয় আজি মানে কুৰামূৰত কালী পূজা আছে দীপাৱলী উপলক্ষে প্ৰতি বছৰে বাৰে আজি পাতে মানে আজিলৈকে যোৱা নাছিলোঁ বাৰু আজি প্ৰথম যাম মেলা চাবলৈ আৰু হিৰক যাব হিৰকৰ দাইদেক যাব আৰু মোৰ লগত আমাৰ মামা যাব মানে এনেকৈ আমাৰ আপোনাৰ লগটো চাই আমি মানে এতিয়া মেলা আহি পালোঁ মানে কুৰামূৰ এয়া আপোনালোকে চাব পাৰে কেনে মানে কুৰামূৰৰ মেলা মজা একদম গাইছ দুৰ্গা পূজাত জয় জুবিন দা জয় জুবিন দা গাইছ এতিয়া মানে অলপ জিলাপি ল'ব মানে ইয়াত জিলাপি খাব লাগিব না পুৰা গাইছ জিলাপি কিনিব আহি মানে আমি অলপ টেষ্ট কৰি আছোঁ এয়া মিঠাকৈ কিন্তু পুৰা গাইছ এতিয়া মানে আমি মেলা চাই লৈ কিনে ঘৰত যাই আছোঁ গাইছ আজি ব্লগটো মানে এইখিনিয়ে আছিল আৰু কেনেদৰে আপোনালোকে কমেণ্ট কৰি জনাব লাইক কমেণ্ট শ্বেয়াৰ আজিলৈ বাই বাই টাটা